Good morning, Arunachal Pradeshor Tawangor pura apnalokok good morning jonaisu de. Bahut thanda kintu. Views of hoteler pora amar hotel আছে কিন্তু আমাৰ room আমাৰ বাকি রাইস কেটা হৈ উঠাই নাই এতিয়ালৈকে নমস্কাৰ সুপ্ৰভাত টাৱাঙৰ পৰা গুড মৰ্নিং এইটো এজন খুব নাক বজাইছে ৰাতি নাক বজাই হৈ আছে দুইটাই এটাতকে এটা সার মানে ইয়াতকে এইটো সার আজি সাউন্ড বেশি আজি ইয়াৰ মোৰ বাহিৰৰ পৰা অলপ ওলাই আহো বাইক কেটা অলপ চাই আহো বাহিৰত কাপক পালে সকলো লগত গুড মৰ্নিং কয় to room reception counter bahirot to the room bike bahirote thoi disilu the views of police ekue ne dekhi hey phale amar bike room to surprise ki dhuniya room ki dhuniya hotel motor bahut beya আৰু টিভিয়ে চোৱা হৈছে আৰু ৰুমৰ পৰা নামি আহিলো তলত কেটলিং আছে কেটলিঙত আমি এতিয়া চাহ খাই আছো তাৰপাছত মেগী বনাবলৈ কৈছো কি কৰিব মেগী বনাই দিব মেগীটো খাই আমি এতিয়া ডিসি অফিস যাম ডিসি অফিসত বুমলা যাবৰ কাৰণে আমি পাঁচটো খাতৰা মানে নিয়ম কৰিছে নহয় খাতৰা নিয়ম আমাৰ তাত ৰাতিপুৱা 5টা বাজিলে যেনেকুৱা লাগে যে ইয়াত ৰাতিপুৱা 9টা বাজিছে 9টা বাজোতে এনেকুৱা লাগিছে নৰে মেগী ৰেচিপিটো দেখাই দিলা ডিসি অফিস সাইডটোতে হেৰি আছে মনেষ্ট্ৰীটো আছে মনেষ্ট্ৰীও অলপ ফুৰি ল'ম তাৰপাছত বুমলা যাবৰ কাৰণে যদি কিবা ডকুমেণ্টছ কি লাগে সেইবিলাক চাম পাৰমিট পাওঁনে নাই বুমলা যাবলৈ বাইক লৈ অৰ্ডাৰ দিছিলোঁ এইটো গৰমা গৰমি মেগী আহি গৈছে গৰমা গৰম জোল মেগী খাই লওঁ এতিয়া খোৱাৰ পাছত ডিসি অফিসলৈ যাম ডিসি অফিস আহিছিলোঁ আমি পাছৰ কাৰণে বুমলা যোৱা পাছৰ কাৰণে ঠাণ্ডা লাগি আছে আমি বহুত ওপৰত আহিলোঁ লেমন দি এটা অৰ্ডাৰ কৰিলোঁ লেমন টি খাই লওঁ ইয়াৰ পৰা যিখন কাগজ আমাক দিছে সেই কাগজখন লৈ পিনে ব্ৰিগেডিয়াৰ অফিচত গৈ জমা দিম তাৰপিছতে আমি পাৰ্মিশ্যনটো পাম বুমলা যাবলৈ now we go to brigadier office hey bhai chalo आ जाओ सीधा ओए रूम ये वाला पास हम लगी
ডিসি অফিসৰ পৰা এতিয়া আমি ব্ৰিগেডিয়াৰ্ছৰ সিগনেচাৰৰ কাৰণে টাৱাং ৱাৰ মেমৰিয়েল ইয়ালৈ আহিছিলোঁ। এইটো টাৱাং ৱাৰ মেমৰিয়েল। টাৱাং ৱাৰ মেমৰিয়েল। মনেষ্টৰীলৈ গৈ আছিলোঁ তো এইখিনিত এটা ধুনীয়া জেগা দেখি পালোঁ, সেইটো কাৰণে ৰৈ দিলোঁ অলপ। ধুনীয়া জেগা, বাইক পাৰ্কিং কৰিলোঁ। এইফালে চব ভিউ পইণ্ট আছে। আমি এতিয়া মনেষ্ট্ৰী আহি পালোঁ। ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ মনেষ্ট্ৰী। এতিয়া আমি সোমাব গৈ আছোঁ। বহুত ডাঙৰ মনেষ্ট্ৰী এইখন। Eso. আজি চাগে মনেষ্ট্ৰীত কিবা প্ৰগ্ৰাম হৈ আছে, সাউণ্ড চিষ্টেম লগাই আছে। মনেষ্ট্ৰীত ভিতৰত সোমাম বুলি ভাবিছিলোঁ, কিন্তু নোসোমা মানে বেলেগ একো নাই, সিহঁতৰ কিবা প্ৰগ্ৰাম হৈ আছে চাগে। তো সেইটো কাৰণে মানে সিহঁতৰ গোটেই মানুহখিনি গোট খাই আছে, সেইটো কাৰণে মানে সোমাবলৈ অলপ বেয়া লাগি আছে। তথাপিও এইফালে অলপ বেক চাইডটো অলপ ফুৰি আহোঁ, কি আছে কি নাই বা চাই আহোঁচোন এবাৰ। ওপৰত ষ্টেচুটো আছে, মোবাইলত আহিছেনে নাই ক'ব পৰা নাই, সেইটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ষ্টেচুটো অলপ পাছত গৈ আছোঁ কিন্তু তালৈ ষ্টেচুটো চাবলৈ। मम्मी पापा है सब यहीं रहता है जी। मतलब तुम लोग यहाँ पर पढ़ाई करते हो? कितना दिन हुआ तुम लोग को यहाँ पे? 6 साल हुआ है। असम गए हो? नहीं गया, अभी जाओगे बड़े होके घूमने के लिए। चलाओ चलाओ ধুনীয়া লোকেশ্যন এটা।
I love Tawang. এইকেইটা মুখা চুকা আছে ইয়াত লগাই আপুনি ফটো উঠাব পাৰে এইটো লগাই ফটো মাৰিলে আপোনাৰ মেল 100 টকা ফিমেল 150 টকা আৰু কিডছ 50 টকা এইকেইটা লগাই ফটো উঠালে টুৱে হৈ বুদ্ধ ষ্টেচুটো এই লৈ আহিলে ভাই কালাৰ কৰি চাৰে আমো wait hold on I think net problem अपनी रिमोट सॉन्ग्स को ষ্টেচুৰ তলত মানে দুজনী নহয় তিনিজনী চাৰিজনী ছোৱালী আছে আমাৰ এটাই চাই সিহঁতক পাগল হৈ গৈছে ঘূৰি ঘূৰি অলপ ভাগৰ লাগি গৈছে সেইকাৰণে এটা ৰেষ্টুৰেণ্ট সৰু ৰেষ্টুৰেণ্ট এটা আহি পাইছোঁ ইয়াতে কিবা এটা খাই ল'ব লাগিব ইয়াত মানে ইমানেই কুঁৱলী পৰে এতিয়াই চফা আছিলে ডাৱৰ একো ডাৱৰ চাৱৰ নাছিলে এতিয়াই গোটেই ঢাক খাই গ'ল গোটেই ডাৱৰ চব পাছফালে গোটেই ডাৱৰ গোটেই ঢাক খাই গৈছে আমি খানা অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ আৰু পকোৰা আৰু ফ্ৰাইড ৰাইচ অৰ্ডাৰ দি দিছোঁ বনাই আছে সেইটো বনা হ'লে খাম আৰু ৰুমলৈ যাওঁ আজি অলপ ৰেষ্ট ল'ম বুমলালৈ আজি যোৱা নহ'ব কাইলৈ আমি 6টা বজাত মাতিছে আমাক 6টা বজাত পাছ দিব পাছ লৈ আৰু চিধা বুমলা পাছত যাম এই দাদাজনে আমাৰ গৰমা গৰমি মানে ফ্ৰাইড ৰাইচ বনাই আছে এই দাদাজনে ইয়াত বনাই আছে ফ্ৰাইড ৰাইচ ৰেডি হৈছে এতিয়া খাম আৰু চিধা হোটেল যাম আৰু গৰমা গৰমি ফ্ৰাইড ৰাইচ আহি গ'ল আমাৰ একদম গৰম গৰম ফ্ৰাইড ৰাইচ তাৰপাছত পকোৰা আছে এক প্লেট তিনিটা লগত
ভাল পাইছ না খাই ভাল লাগিছে বহুত জায়গাত ফ্রাইড রাইস খালো কিন্তু ইয়ার নিচিনা টেস্টি নাই পোৱা रात वीडियो का एडिटिंग में चेंज हो जाओ এটা মিঠা সস ন হ'ব দে মিঠা টেঙা যি পাম খাম আৰু সস মানে কি কবি আৰু সিয়ামে ভাত অলপ বসাই থৈছে মানে ফ্রাইড রাইস অলপ বসাই থৈছে খাবৰ কাৰণে এইটো লগত মিঠা টেঙা কথা নাই খামেই আৰু